তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু এইফালে কান্দি কান্দি পূৰা চকুৰ পৰা পানী ওলাই আছে আৰু হাত চাক পূৰা হালধীয়া হৈ গৈছে। এতিয়া মানে আজি এটা ৰেচিপি বনাইছোঁ। ৰেচিপি ভিডিঅ' মানে আপোনালোকক এটা আজি দিম মোৰ চেনেলত। একদম ফাৰ্ষ্ট টাইম আজি মানে এটা ৰেচিপি ভিডিঅ' পাব। একদম মানে চকু মেলিব পৰা নাই গাইজ, পূৰা চকু পানী ওলাই আছে। এইফালে পূৰা মানে পিঁয়াজ চিয়াজ চেলাই আছোঁ। সেইফালে ইয়াতে পিঁয়াজ দি থৈছোঁ আৰু পানীখিনি দেখিছে চাগে আপোনালোকে কিহৰ কাৰণে হালধীয়া হালধীয়া হৈছে। এইফালে পূৰা মানে ৰহুন আদা এনেকৈ চেলাই থৈ দিছোঁ, এইবিলাক ধুব লাগিব। এইফালে পূৰা ৰহুন চহুন আছে। কিহৰ কাৰণে হালধীয়া হৈছে আপোনালোকে গম পায়নে? এইফালে চাওক হালধি, এইখিনি বটিম আৰু হাতখন পূৰা হালধীয়া হালধীয়া হৈ গৈছে গাইজ। চ' মানে আজি হালধি আৰু তাৰ লগত কি খাম জানে? তাৰ লগত এটা বস্তু খাম, দেখাই আছোঁ আপোনালোকক। এতিয়ালৈকে মানে পলিথিনৰ পৰা আমি ওলোৱাই নাই। এইফালে চাওক ক'ত আছে চাওক গাইজ, ব্ৰইলাৰ মাংস। ব্ৰইলাৰ মাংসৰ লগত মানে আজি আমি হালধি খাম। হালধি মানে অকল বটিম, তাত মানে আলু চালু একো নাই, অকল পিঁয়াজ আদা ৰহুন মানে মাংসত যিখিনি মছলা লাগে সেইখিনি আলুৰ বাহিৰে। চ' চাই থাকক, আপোনালোকক সকলো দেখাই আছোঁ। এতিয়া মিক্সিত দি দিলোঁ হালধিখিনি। চ' এতিয়া মানে বটি চটি তাৰ ৰসটোৰ লগত মানে বনোৱা হ'ব। আপোনালোকক কেনেকুৱাকৈ বনাব দেখাই আছোঁ, একদম শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু একদম আজি মানে মোৰ চেনেলত ফাৰ্ষ্ট টাইম আজি মানে ৰেচিপি ভিডিঅ', তো চাই থাকক, দেখাই আছোঁ। তো গাইজ চাওক, এইফালে মানে পূৰা জলকীয়া বেছি দিয়া নাই, দিয়ক গাইজ, আপোনালোকৰ সোৱাদৰ অনুসৰি জলকীয়াটো দিব। আৰু এইফালে মানে আদা ৰহুন হালধি ধুনীয়াকৈ দি দিলোঁ। এইখিনি এতিয়া মানে মিক্সিত বটিম। ফাইনেলি মানে মিক্সিত বহাই দিয়া হৈ গ'ল। আৰু এইফালে চাওক গাইজ, ধুনীয়াকৈ মানে হৈ গ'ল। আপোনালোকক খুলি দেখাই আছোঁ। আৰু চাওক এইফালে ধুনীয়াকৈ এয়া পূৰা হালধি আদা ৰহুনৰ ভোট জলকীয়াৰ পেষ্ট হৈ গ'ল। এইফালে সেই পিঁয়াজ 3টা লৈছোঁ আমাৰ কাৰণে, আমি 3টা কাটিম। আৰু এইফালে গাইজ পিঁয়াজ চিয়াজ কটা হৈ গ'ল। আৰু মোৰ চকু চাওক গাইজ, মানে এনেকুৱা ধৰিছে। আৰু জানেতো আপোনালোকে ৰঙা পিঁয়াজটো কাটিলে মানে কেনেকুৱা টাইপত ধৰে, একদম মানে থাকিব পৰা নাই, বেয়া ধৰিছে আৰু। তো চাই থাকক, এতিয়া মানে আমাৰ ৰেচিপিটো একদম মানে হ'ব আৰু এইফালে আমাৰ পূৰা বৌদি লাগি আছে। আৰু ৰেচিপিটো এখেতেনিৰে হয় দেই গাইজ। বৌয়ে মানে শিকাইছে, মানে কেঁচা হালধিৰে যে মাংসৰ লগত আঞ্জা খায়, আমি নাজানিছিলোঁ। বৌ আহি কেনে আমাক শিকাইছে। চ' আজি তেখেতে বনাব, কেনেকুৱা হয় খাই টেষ্ট আমি আপোনালোকক কৈ আছোঁ। আগতে খাইছিলোঁ, ধুনীয়া লাগিছে। তো আজি মানে ছেকেণ্ড টাইম হ'ব। তো চাই থাকক, দেখাই আছোঁ। আৰু আপোনালোকে ঘৰত খাব কেনেকুৱা মানে পায়, মোক এবাৰ কমেণ্টত জনাই দিব। ভিডিঅ'টোত আহি কেনে খাই লৈ কেনে জনাই দিব দেই। খাই লৈ কেনেহে জনাব, নোখোৱাকৈ নজনাব। মই এতিয়া আপোনালোকক জনাব নকওঁ বাৰু, খাই লৈ কেনে জনাই কেনে ক'ব কেনেকুৱা হয়, মানে কেনেকুৱা লাগে। আৰু গোটেই পদ্ধতিটো আপোনালোকক দেখাই আছোঁ, চব চাব, চাই কেনে আপোনালোকে ঘৰত বনাই খাব। তো চাই থাকক, পূৰা দেখাই আছোঁ। এইফালে ফাইনেলি চৰু বহাই দিলোঁ। আৰু এইফালে পূৰা মাংস চাংস পিঁয়াজ চিয়াজ এনেকৈ ওলাই ল'লোঁ। আৰু এইফালে পূৰা তেল চেল বহাই দিয়া হৈ গ'ল। গাইজ আপোনালোকে তেজপাত দিব পাৰে, বাট আমি তেজপাত মানে ইউজ কৰা নাই। আপোনালোকে যদি ভাল পায় দি দিব পাৰে। আৰু পিঁয়াজটো আপোনালোকে অকণমান ৰংচুৱাকৈ ভাজি ল'ব, তাৰপিছত আপোনালোকে চিকেন বহাই দিব। আৰু এইফালে চাওক, পিঁয়াজখিনি ৰংচুৱা হোৱাৰ লগে লগে আমি মাংসখিনি দি দিলোঁ। ইফালে পিঁয়াজখিনি আপোনালোকে দেখা পাইছে কি ধুনীয়া মানে ৰঙা হৈ গৈছে। তো আপোনালোকে অলপ ভাজি ল'ব পিঁয়াজটো। আৰু এইফালে পূৰা মাংস চাংস আমি বহাই দিলোঁ। মাংস চাংস এনেকৈ বহাই দিব। লৰাই চৰাই আপোনালোকে সেইফালে ঢাকনখন এনেকৈ দি দিব। মই ঢাকনখন এইফালে দি দিলোঁ ধুনীয়াকৈ। এইফালে চাওক গাইজ, ঢাকনখন মই উদঙাই দিলোঁ। উদঙাই দি এতিয়া মানে অলপ লৰাই দিম। অলপ লৰাই মেলি এতিয়া আৰু ঢাকনখন ধুনীয়াকৈ মাৰি দিম। আৰু এইফালে চাওক, মুনু আৰু মই ধুনীয়াকৈ মানে বহি আছোঁ। মুনু অকণমান মোৰ তলত আছে
আৰু তাইৰ গাটো গাইছে অলপ বেয়া দিয়ক, মানে পুৰা চৰ্দি তৰ্দি লাগি আছে। আৰু মানে জানেতো সৰু ছোৱালীৰ চৰ্দি লাগিলেতো ক'ব নোৱাৰে, সিহঁতে মানে বহুত বেয়া কৰিছে, অলপ মালিচ চালিচ কৰি দিলে আইতাকে। আৰু এইফালে চাওকচোন পুৰা কি ধুনীয়াকৈ চাই আছে। অন্য আৰু তাই মানে চকু তকু মানুহ মাতিলে ইফালে সিফালে এনেকুৱা কৰিব পৰা হৈছে, আৰু মাজে মাজে হাঁহিও দিয়ে। ত' ডাঙৰ হৈ আহিছে আৰু 1 মাহ কিমান 10 দিনমান হ'লেই চাগে। চ' চাই থাকক, দেখাই আছোঁ আপোনালোকক। আৰু এতিয়া অলপ তাতে ৰেচিপিত লাগোগৈ, মুনুকো থৈ আহোঁ ককা আইতাকৰ লগত, আপোনালোকক দেখাই আছোঁ, তো চাই থাকক। আৰু এইফালে ফাইনেলি গাইছ মাংস ভাজা হৈ গ'ল, আৰু বৌ এইফালে হালধিখিনি মানে আদা ৰহুন হালধি এনেকুৱা পেষ্টখিনি এতিয়া দি দিলে। এইফালে পুৰা গোটেইখিনি হালধি দি দিয়া হৈ গ'ল, এতিয়া এইফালে লৰাই দিব। চাওক গাইছ, ইমান ধুনীয়াকৈ গোটেই মাংসকেইখনত মানে ধুনীয়াকৈ হালধিখিনি পুৰা মানে লাগি গৈছে, মিলি গৈছে। আৰু আপোনালোকে কিন্তু ঘৰত বনাই খাব গাইছ, আৰু ধুনীয়া মানে মজা হয় আৰু চাই থাকক। ইয়াতে গোটেই মিক্সাৰ আছে, ইয়াতে গোটেইখিনি মিক্সাৰ আছে গাইছ। এইটো টেমাত গোটেই মছলা আছে, মানে পুৰা গোটা আমি বটি থোৱা। আৰু এইফালে মানে কাশ্মীৰী মিৰ্চ পাউডাৰ, ৰেড চিলি। আৰু এইফালে মই অকণমান লৰাই দিওঁ আৰু ধুনীয়াকৈ। সৰুটোৱে দাং খাই যাব খুজিছোঁ গাইছ, মই ৰৰালিও ওলাবা ওলাইছিল। আজি মই ৰেলখনক কি কৈছোঁ জানা? লেল। আৰু গাইছ মই মানে মাংসখিনি লৰাই দিছোঁ, চৰুৱে ভাই দাং খাই যাব খুজে, কি ক'ম আৰু। মানে যাই ৰান্ধি আছে তাকহে কিজানি চৰুৱে পচন্দ খায়। এতিয়া মই যদি আগৰ পৰা লাৰি থাকিলোঁ হয়, পচন্দ খালা হয়। আৰু এইফালে চাওক গাইছ, বৌ পূৰা নিমখ দি দিলে এইফালে। আপোনালোকে সোৱাদ অনুসৰি এইফালে নিমখ দি দিব। আমাৰ দি দিলে এইফালে নিমখ চিমখ, আৰু ধুনীয়াকৈ অলপ পাছতকৈ খাব পাম আৰু চাগে। আৰু মজা মানে গোন্ধ ওলাইছে। আৰু আজি গাইছ কি হৈ আছে নাজানো, এতিয়া মজা ক'ব ওলাইছিলোঁ, মাজা ওলাইছিল। চৰুটো লাৰিব গৈছোঁ, দাং খাই গৈছে। কলেজত যাওঁতে চানীক ক'লোঁ যে ৰেল আহিছে, ক'ব লাগে ৰেল কৈছোঁ মই লেল। মানে কিবা হৈ আছে গম নাপাওঁ আৰু গাইছ। তো চাই থাকক ধুনীয়াকৈ আপোনালোকক আৰু দেখাইছোঁ দেই। বৌ মোক মানে অলপ টেষ্ট কৰি চাব দিছে, নিমখ হৈছে নাই। আৰু আপোনালোকেতো জানেই, মই সেইদিনাখন মানে খানা খাওঁতেও মই টেষ্ট কৰি চাইছিলোঁ, আৰু ঘৰতো একচুৱেলি মই টেষ্ট কৰি চাওঁ গাইছ। সেইকাৰণে মোক চবেই জানে টেষ্ট কৰি চাব দিয়ে। তো টেষ্ট কৰি কিনে কৈ আছোঁ নিমখ হৈছে নাই। তো আপোনালোকক নেদেখাওঁ আৰু টেষ্ট কৰাটো, তাৰপিছত মই কৈ আছোঁ, আপোনালোকক সেইখিনি দেখাম আৰু দেই, চাই থাকক। আৰু শাক মাংস চাংস টেষ্ট কৰি চালোঁ, আৰু নিমখ চিমখ ধুনীয়া হৈছে একদম, মানে পূৰা ধুনীয়াকৈ হৈ গৈছে, আৰু দিব লগা হোৱা নাই। আৰু এইফালে পূৰা নমাব পৰা হৈয়ে গ'ল আমাৰ হালধি আৰু মাংসৰ তৰকাৰী। চাওক গাইছ, পূৰা একদম গ্ৰেভি, পানী চানী নাই। আৰু এইফালে ধুনীয়াকৈ মানে গেছ চেছ পূৰা অফ কৰি দিয়া হৈ গ'ল, মাংসটোও ধুনীয়াকৈ হৈ গ'ল। আৰু অলপ পাছতকৈ খাই আছোঁ, আপোনালোকক পূৰা দেখাই আছোঁ, চাই থাকক। আৰু গাইছ এইফালে ফাইনেলি ভাত, এইফালে মাংস, এইফালে পূৰা দালি চালি লৈ ল'লোঁ, এইফালে পানী চানী, এইফালে দাদা, এইফালে বৌ। এতিয়া আমি ভাত চাত খাই আপোনালোকক লগ পাইছোঁ দেই। আৰু গাইজ ফাইনেলি ভাত চাত খাই ৰেডি, আৰু খালি মানে মজা লাগিছে গাইজ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত, তেতিয়া গম পাব মানে পূৰা ধুনীয়া হৈছে। আৰু তাৰপিছত একদম খাইলে মানে এনেকুৱা গৰম লাগি গ'ল, মোৰ গাটো প্ৰেছাৰে উঠিল নে কিহে উঠিল গম নাপালোঁ গাইজ। একদম জেকেট খুলি দিলোঁ চাওকচোন। আৰু এইখিনি আছিলে দিয়ক, ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাই দিব। কমেণ্টত জনাব মানে এতিয়াও নালাগে, আপোনালোকে ৰেচিপিটো খাই কেনেহে মোক কমেণ্টত জনাই দিব দেই। তো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটোত যদি কোনোবা নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ আজিলৈ বাই বাই, গুড নাইট, টেক কেয়াৰ।